Hi everyone, welcome to my new video. আজি আপোনালোকৰ ওচৰলৈকে আকৌ এটা অকণমানি গানৰ গুণগুণনি কৰিবলৈ আহিলোঁ। যিহেতু আজি শিল্পী দিৱস হয় আৰু শিল্পী দিৱস উপলক্ষে মই এটা জ্যোতিপ্ৰসাদ আগৰৱালাৰ গান গাম বুলি ভাবিছোঁ। নাজানো কেনেকুৱা হয়, যিহেতু গান গাই ভাল পাওঁ সেইবাবে ভাবিলোঁ যে আপোনালোকৰ ওচৰলৈকে অকণমান গানৰ গুণগুণনি কৰিবলৈ আহোঁ আৰু নাজানো ভুল হয় নে শুদ্ধ হয়। আৰু যিহেতু মই এনেই শুনিহে গান গাবলৈ শিকিছোঁ আৰু গতিকে আপোনালোকে গানটো শুনি এনেকুৱানো পাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে মোৰ কিবা ভুল হয় তেন্তে সেয়াও আঙুলিয়াই দিবলৈ নাপাহৰিব। তেন্তে বলক গানটো গাবলৈকে আৰম্ভ কৰোঁ। আমাৰে সখীয়াৰ কলমিয়া কোনে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই। আমাৰে সখীয়াৰ কলমিয়া কোনে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই। সপোনত কুঁৱলীয়া হলিয়া নিলে মতলীয়া সখী খাই, মতলীয়া সখী খাই। আমাৰে সখীয়াৰ কলমিয়া কোনে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই। দি থকাৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই, দি থকাৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই। ফাগুনৰ বতাহে গাতে ছাতি মাৰে, গাতে ছাতি মাৰি যায়, গাতে ছাতি মাৰি যায়। আমাৰে সখীয়াৰ কলমিয়া কোনে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই। চৌমাৰ পৰশনৰ জ্যোতি পাই সখীয়াৰ গাতে উৱাদিহে নাই, চৌমাৰ পৰশনত জ্যোতি পাই সখীয়াৰ গাতে উৱাদিহে নাই। চৌমাৰ পৰশনৰ জ্যোতি পাই সখীয়াৰ গাতে উৱাদিহে নাই, গাতে উৱাদিহে নাই। আমাৰে সখীয়াৰ কলমিয়া কোনে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই। আমাৰে সখীয়াৰ কলমিয়া কোনে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই। সপোনত কুঁৱলীয়া হলিয়া নিলে মতলীয়া সখী খাই, মতলীয়া সখী খাই। আমাৰে সখীয়াৰ কলমিয়া কোনে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই।